हेलो फ्रेंड्स मैं मौसुमी आपनालोक सकलोके मोर यूट्यूब चैनल मौसुमीज वर्ल्डले स्वागतम जनाइছো। আজি मैं आपनालोকৰ লগত এটা সমস্যা আলোচনা কৰিম যেটো সমস্যা আমি মাজে সময়ে প্ৰায় মুখামুখি হৈ আহিছো। সেইটো হৈছে আমাৰ উঠ কিলাকুটি আৰু আঠু কলা পৰা সমস্যাটো নহয়নে। গতিকে আমি মাজে সময়ে মই আজি আপোনালোকক এনেকুৱা এটা ৰেমেডি দিম, এনেকুৱা এটা যেটো ঘৰুৱা দুবিধ সামগ্ৰীৰে আমি এই সমস্যাটো আঁতৰাই ৰাখিব পাৰিম। মাজে মাজে আকৌ এই সমস্যাটো হলে আপোনালোকে আকৌ সেইটো ৰেমেডিটো ব্যৱহাৰ কৰি এই সমস্যাটোৰ পৰা হাত সাৰি থাকিব পাৰিব। মই কেনেকৈ ময়ো সন্মুখীন হৈছিলো আৰু মই মাজে মাজে সেই সমস্যাটোৰ সন্মুখীন হৈ থাকো। যেহেতু আমি মেট লিপষ্টিক ইউজ কৰোঁ, তাৰ ফলত আমাৰ ওঠৰ লেয়াৰটো কলা পৰি যায়। তাৰ ফলত আমাক দেখিবলৈ খুব বেয়া লাগে, লিপষ্টিক নলোৱাকৈ থাকিলে বেয়া লাগে। কিন্তু বৰ্তমান মই কোনো লিপষ্টিক ব্যৱহাৰ কৰা নাই, নো মেকআপ, নো লিপষ্টিক, অকণমান কাজল ব্যৱহাৰ কৰিছোঁ। তাৰ বাহিৰে মই এয়া চাব পাৰে আপোনালোকে একো ব্যৱহাৰ কৰা নাই। গতিকে আহকচোন এই দুবিধ ঘৰুৱা সামগ্ৰীৰে আমি কেনেকৈ আমাৰ এই ডাঙৰ ডাঙৰ সমস্যাবোৰ, আমাৰ মহিলাসকলৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ আমি সমাধান কৰিব পাৰোঁ চাওঁ আহক আমি কেনেকৈ এই ঘৰুৱা দুবিধ উপাদানেৰে আমাৰ এই কলা পৰা, উঠ কলা পৰা, কিলাকুটি কলা পৰা আৰু আঁঠু কলা পৰা সমস্যাটোৰ পৰা হাত সাৰি থাকিব পাৰোঁ। এয়া মই লৈছোঁ 2 চামুচ কেঁচা গৰু গাখীৰ আৰু তাত মই মিহলি কৰিছোঁ অলপমান আধা চামুচতকৈও কম হালধি ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে, এয়া ভালদৰে মই মিহলি কৰিছোঁ, হালধি মিহলি কৰিছোঁ। তাত আপোনালোকে এটুকুৰা নেমু চেপি নেমুৰ ৰসটো ব্যৱহাৰ কৰিব পাৰে, যিটো আচলতে মই এতিয়া ব্যৱহাৰ নকৰোঁ। খুব বেছি কলা পৰা সকলে নেমুটো ব্যৱহাৰ কৰিব। চাবচোন ব্যৱহাৰ কৰি সপ্তাহত 2 বাৰ বহুত সুফল পাব। এতিয়া এই ৰেমেডিটো কৰিব কেনেকৈ ব্যৱহাৰ কৰিব মই দেখুৱাইছোঁ। এটুকুৰা কপাহত তিয়াই ল'ব, উঠত এনেদৰে লগাব, লগাই কথা নাপাতিব, থৈ দিব। কিলাকুটিত এনেদৰে লগাব, এনেদৰে কিলাকুটিত লগাব, কিলাকুটিত লগাব, আঁঠুত লগাব আৰু আপোনালোকে 20 মিনিট সময় শুকাবলৈ দিব। মাজে মাজে শুকালে আকৌ লগাই দিব। যিহেতু মিশ্ৰণটো অলপ থাকিব, 2 চামুচ গাখীৰ আমাক যিহেতু বেছি প্ৰয়োজন নাই, আমাৰ মাত্ৰ এই উঠত আৰু কিলাকুটিত, আঁঠুত বেছি প্ৰয়োজন নহয়। গতিকে এনেদৰে ব্যৱহাৰ কৰিব। মাজে মাজে অলপ চাৰ্কুলাৰ মোশ্যনত মাছাজ কৰিব, মাছাজ কৰি থৈ দিব, বহি থাকিব বা যিকোনো কামত আপোনালোক ব্যস্ত হৈ থাকিব পাৰিব। আপোনালোক ইয়াত এংগেজো হৈ থাকিব নালাগে। নহয়নে এটি অতি সাধাৰণ উপায়। মই খুব ভাল পাইছোঁ এইটো কৰি পেলাই, সমস্যাটোৰ পৰা উপশম পাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব, কৰি চাব, মোক জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলত ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।